আজিৰ প্ৰকাশিত বাতৰিৰ প্ৰথমটো খবৰ হৈছে মাকৰ হাতৰ পৰা হঠাৎ তীব্ৰবেগী ৰেলৰ আগত পৰি গ'ল কণমানি শিশু। নিজৰ জীৱনৰ কথা চিন্তা নকৰি প্ৰাণ ৰক্ষা কৰিলে ৰেলৱে কৰ্মচাৰীয়ে। আমি আকৌ এবাৰ কৈছোঁ, মাকৰ হাতৰ পৰা হঠাৎ তীব্ৰবেগী ৰেলৰ আগত পৰি গ'ল কণমানি শিশু। নিজৰ জীৱনৰ কথা চিন্তা নকৰি শিশুটিৰ প্ৰাণ ৰক্ষা কৰিলে ৰেলৱে কৰ্মচাৰীয়ে। আমি আকৌ কৈছোঁ, মুম্বাই ৰেলৱে ষ্টেচনত শিশুৰ প্ৰাণ ৰক্ষা কৰ্মচাৰী। কৰ্মচাৰীজনে অৱগত কৰিছে, মই বিপদত পৰিম বুলি ভয় কৰিছিলোঁ, হ'লেও মই শিশুটিক ৰক্ষা কৰিলোঁ। ইয়াৰ পাছৰ খবৰটো হৈছে হোষ্টেলৰ ৰুমতে আত্মহত্যা সন্দিকৈ কলেজৰ চূড়ান্ত ছেমিষ্টাৰৰ এগৰাকী ছাত্ৰীৰ। তাৰ পাছৰ খবৰ, বিশ্বৰ 10ম উচ্চ শৃংগ মাউণ্ট অন্নপূৰ্ণ আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাত পৰিণত মহাৰাষ্ট্ৰৰ প্ৰিয়ংকা মোহিতে। অসমৰ বাবে উদ্বেগজনক খবৰ, অসমত ধৰা পৰিছে ডাবল মিউটেণ্ট কৰোনা। মহাৰাষ্ট্ৰৰ পৰা আহিছে এই ভাইৰাছ। অন্তঃসত্ত্বা অৱস্থাত ৰাজপথত কৰোনা সজাগতাৰ কৰ্তব্য পালন কৰিছে এগৰাকী সহকাৰী আৰক্ষী অধীক্ষকে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত তেওঁৰ মন্তব্য প্ৰকাশ কৰিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সিদ্ধান্ত 2 মে'ৰ পাছতে ঘোষণা কৰা হ'ব। বৰ্তমান 12,000 ৰেমডিচিভিৰ সাজু আছে ৰাজ্যত। 18 বছৰ বয়সৰ ওপৰৰ সকলোকে বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিব স্বাস্থ্য বিভাগে। 1 কোটি ভেকচিন আৰোগ্য নিধিৰ ধনেৰে ক্ৰয় কৰিব চৰকাৰে। অতিৰিক্ত ধন অসম চৰকাৰে বাজেটৰ পৰা বহন কৰিব। মেট্ৰিক পৰীক্ষা বাতিল নকৰাৰ ইংগিত শিক্ষামন্ত্ৰী। তেখেতে কৈছে যে আমি যদি ল'ৰা-ছোৱালীক মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ কৰাই দিওঁ, তেন্তে কটনত কোনে পঢ়িব, প্ৰাগজ্যোতিষ কলেজত কোনে পঢ়িব। ইয়াৰ পিছৰ খবৰ, 59 বছৰ বয়সত মৃত্যু তামিল ছবি জগতৰ অভিনেতা বিবেকৰ। কৰোনাক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা। সন্ধিয়া 6 বজাৰ পৰা বন্ধ থাকিব দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান। ৰাজহুৱা পৰিবহণ ব্যৱস্থাত কঠোৰভাৱে মানিব লাগিব ক'ভিড বিধি। বাছত 50% যাত্ৰী উঠাব পাৰিব। অটো ৰিক্সাত 2জনকৈ অধিক যাত্ৰী নিব নোৱাৰিব। 18 বছৰ ঊৰ্ধ্বৰ সকলো ব্যক্তিক দিয়া হ'ব ক'ভিডৰ ভেকচিন। 1 মে'ৰ পৰা আৰম্ভ হ'ব টীকাকৰণ। ৰাজ্যত কৰোনাৰ ভয়াৱহ সংক্ৰমণ। আজিৰে পৰা বন্ধ হৈ পৰিল হাজোৰ পঞ্চতীৰ্থ। আজিৰ পৰা 15 মে'লৈ বন্ধ হৈ থাকিব হাজোৰ পঞ্চতীৰ্থ। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এণ্টনি আৰু এক্সিকিউটিভ হিচাপে মনোনীত কৰিছে ভাৰতীয় মূলৰ মহিলা মীৰা যোশী আৰু ৰাধিকা ফক্সক। এটা ডাঙৰ খবৰ, বিশ্ব শান্তিৰ বাৰ্তা লৈ শদিয়াৰ পৰা চাইকেলেৰে অসম ভ্ৰমণ কৰি অৱশেষত মানকাছাত উপস্থিত হয় নবীন চন্দ্ৰ দত্ত নামৰ 74 বছৰীয়া বৃদ্ধগৰাকী। শ্বিলং যোৱাৰ প্লেন কৰাসকলৰ বাবে দুখবৰ, 23 এপ্ৰিলৰ পৰা মেঘালয়ত বহিৰাজ্যৰ পৰ্যটকৰ প্ৰৱেশ নিষেধ। আজিৰ খবৰ ইমানেই। পৰৱৰ্তী সময়ত আকৌ আপোনালোকৰ কাষ চাপিমহি আন এক খবৰৰ সৈতে। ধন্যবাদ।